গৌৰৱ গগৈ জেল যাব নে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব কাইলৈ পদত্যাগ কৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথাও যদি মিছা হয় মই পদত্যাগ কৰিম ঘৰলৈও নাযাওঁ 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ পাব মইতো কোনো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুঠিম গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে দিয়া মন্তব্য মাজত মাত্ৰ কেইটামান ঘণ্টা 10 তাৰিখে ৰাজ্যৰ ৰাজনীতিত আহিব ধুমুহা 10 ছেপ্টেম্বৰত প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত উপযুক্ত প্ৰমাণ দিয়াৰ কথা দিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি ভাৰতৰ ইণ্টেলিজেন্স ব্যুৰোৰ তথ্যৰ ওপৰত চকু ৰাখিছিল গৌৰৱ গগৈৰ পত্নীয়ে গৌৰৱ গগৈয়ে কেইবাবাৰো কৰিছিল পাকিস্তান ভ্ৰমণ এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ SIT গঠন কৰি দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু তদন্তৰ সময়ছোৱাত এবাৰো গৌৰৱ গগৈ অথবা পত্নী এলিজাবেথ কলভাৰ্ণক সোধা পোছাৰ বাবে নমতাক লৈও এতিয়া বিধায়ক অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আছে বুজাবুজি গৌৰৱ গগৈক তদন্তৰ বাবেও নামাতিলে SITয়ে গৌৰৱৰ পত্নীকো কোনো সোধা পোছাৰ বাবে মতা নহল আৰু নহলে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আকৌ বুজাবুজি হ'ল নেকি কেলে ক'বলৈ ভয় কৰিছে কেলে কোৱা নাই হিমন্ত বিশ্ব শৰ্মা যে ইমান চিঞৰি আছিলে ইফালে SITৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়েও হিমন্ত বিশ্ব শৰ্মা 10 ছেপ্টেম্বৰত মেগা ফ্লপ হ'ব ফ্লপ হলে মুখ্যমন্ত্ৰী কেতিয়াও ক্ষমা নিবিচাৰে অসম আৰক্ষীক এইবোৰ কামত জড়িত নকৰা হলে কয়লা সিন্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন ফ্লপ হ'ব মই কৈছো ফ্লপ মেগা ফ্লপ কিন্তু সাধাৰণতে কি হয় যেতিয়া চিনেমা ভিতৰত যেতিয়া প্ৰডিউচাৰে যেতিয়া ফ্লপ চিনেমা কৰে সেই চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইজৰ পৰা ক্ষমা বিচাৰে কি মই ক্ষমা বিচাৰিছোঁ যে আমি ইমান পইচা নষ্ট কৰি এটা ফ্লপ চিনেমা দেখালোঁ আমি আহাবাৰ চেষ্টা কৰিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ষমা কেতিয়াও নিবিচাৰে তেওঁ ক'ব নহয় ফ্লপ হ'লেও আমি ইয়াৰ আকৌ এটা ফ্লপ আমি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিবলৈ বিচাৰিম মস্ত ডাঙৰ সময় ব্যৰ্থ পইচাও ব্যৰ্থ যি অসম আৰক্ষী আজি তাৰিখত কয়লা সিন্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন আজি এইখিনি ৰাজনীতিত ব্যস্ত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰো আজি তেওঁলোকৰো সময় মূল্যৱান সময় নষ্ট কৰিছে ফ্লপ হ'ব মই কৈছোঁ ফ্লপ মেগা ফ্লপ কিন্তু সাধাৰণতে কি হয় যেতিয়া চিনেমা ভিতৰত যেতিয়া প্ৰডিউচাৰে যেতিয়া ফ্লপ চিনেমা কৰে সেই চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইজৰ পৰা ক্ষমা বিচাৰে কি মই ক্ষমা বিচাৰিছোঁ যে আমি ইমান পইচা নষ্ট কৰি এটা ফ্লপ চিনেমা দেখালোঁ আমি আহাবাৰ চেষ্টা কৰিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ষমা কেতিয়াও নিবিচাৰে তেওঁ ক'ব নহয় ফ্লপ হ'লেও আমি ইয়াৰ আকৌ এটা ফ্লপ আমি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিবলৈ বিচাৰিম মস্ত ডাঙৰ সময় ব্যৰ্থ পইচাও ব্যৰ্থ যি অসম আৰক্ষী আজি তাৰিখত কয়লা সিন্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন আজি এইখিনি ৰাজনীতিত ব্যস্ত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰো আজি তেওঁলোকৰো সময় মূল্যৱান সময় এতিয়া কাইলৈ কি হয় ৰাজ্যৰ ৰাজনীতিত তাৰ বাবে বাট চাইছে অসমবাসীয়ে গৌৰৱ গগৈ জেল যাব নে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স